নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এনেকুৱা এটা মোবাইলৰ হাইড এণ্ড ছেটিঙৰ বিষয়ে ক'ম, যিটো ছেটিং যদি আপুনি আপোনাৰ মোবাইলত অন কৰি লয়, এই ছেটিংটোৱে আপোনাৰ মোবাইলটো অট'মেটিকেলি আনলক কৰাই দিব বহুত স্মাৰ্ট পদ্ধতিৰে। বন্ধুসকল, যদি আপুনি আপোনাৰ মোবাইলটো আনলক কৰিবলৈ ফিংগাৰপ্ৰিণ্টৰ ইউজ কৰে, তেতিয়াহ'লে কেতিয়াবা আপোনাৰ ফিংগাৰপ্ৰিণ্টে কাম নকৰা হয় বা ফিংগাৰপ্ৰিণ্টটো হেং হয়। আৰু যদি আপুনি আপোনাৰ মোবাইলটো আনলক কৰিবলৈ ফেচ আইডি ইউজ কৰে, তেতিয়াহ'লে বন্ধুসকল আপুনি আপোনাৰ মোবাইলটো আন্ধাৰত আনলক কৰিব নোৱাৰে। যদিহে বন্ধুসকল আপোনালোকে এই হাইড এণ্ড ছেটিংটো অন কৰিলে আপোনাৰ মোবাইলত, এই ছেটিংটোৱে আপোনালোকৰ মোবাইলটো অট'মেটিকেলি আনলক কৰাই দিব, যেতিয়া আপোনাৰ মোবাইলটো আপোনাৰ নিজৰ হাতত থাকিব। কেনেদৰে আপোনালোকে এই হাইড এণ্ড ছেটিংটো অন কৰি ল'ব আপোনাৰ মোবাইলত, জানিবলৈ ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব। আৰু যদি এতিয়ালৈকে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে ওলোৱা বেল আইকনটো টিপি নটিফিকেশ্যনটো অন কৰি ল'ব। গতিকে বলক বন্ধুসকল, বেছি দেৰি নকৰে আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাইছে বন্ধুসকল, মোৰ মোবাইলটো লক হৈ আছে। মই মোৰ মোবাইলটো আনলক কৰি লৈছোঁ। ছেটিংটো অন কৰিবলৈ বন্ধুসকল আপোনালোকে আপোনালোকৰ মোবাইলৰ মেনুত যাব। মেনুত যোৱাৰ পিছত আপোনালোকে ছেটিঙত যাব। ছেটিঙত যোৱাৰ পিছত ইয়াত আপোনালোকে এটা অপশ্যন দেখিব পাইছে লক স্ক্ৰীণ। আপোনালোকে লক স্ক্ৰীণত ক্লিক কৰিব। লক স্ক্ৰীণত ক্লিক কৰাৰ পিছত বন্ধুসকল ইয়াত আপোনালোকে আৰু এটা অপশ্যন দেখিব পাইছে স্মাৰ্ট লক। আপোনালোকে স্মাৰ্ট লকত ক্লিক কৰিব। স্মাৰ্ট লকত ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনালোকে আপোনালোকৰ মোবাইলত যিটো পাছৱৰ্ড লগাই থোৱা আছে, আপোনালোকৰ পাছৱৰ্ডটো ইয়াত মাৰি দিব। পাছৱৰ্ডটো মাৰি দিয়াৰ পিছত বন্ধুসকল আপোনালোকে ইয়াত দেখিব পাইছে স্মাৰ্ট লক। ইয়াত আপোনালোকে তিনিটা অপশ্যন দেখিব পাইছে অন বডি ডিডাকশ্যন, ট্ৰাষ্টেড প্লেচ আৰু ট্ৰাষ্টেড ডিভাইচ। আপোনালোকে বন্ধুসকল আপোনালোকক মই যিটো ছেটিঙৰ বিষয়ে কৈছোঁ, সেই ছেটিংটো হ'ল অন বডি ডিডাকশ্যন। আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বন্ধুসকল ইয়াত আপোনালোকে দেখিব পাইছে কিপ ইয়'ৰ ডিভাইচ আনলক হোৱাইল ইটছ অন ইউ। বন্ধুসকল তাৰ মানে হ'ল যেতিয়া আপোনাৰ মোবাইলটো আপোনাৰ লগত থাকিব, আপোনাৰ মোবাইলটো আনলক কৰিবলৈ বন্ধুসকল কোনো পাছৱৰ্ডৰ প্ৰয়োজন নহয় বা কোনো পাছৱৰ্ড নিবিচাৰে। ছেটিংটো আপোনালোকে ওপৰত ইয়াত এনেদৰে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিব পাইছে কেনচেল আৰু কণ্টিনিউ। আপোনালোকে ইয়াত কণ্টিনিউ ক্লিক কৰি দিব। কণ্টিনিউ ক্লিক কৰি দিয়াৰ পিছত বন্ধুসকল ইয়াত আপোনালোকৰ ছেটিংটো এনেদৰে অন, যিটো ছেটিঙৰ বিষয়ে মই আপোনালোকক কৈছিলোঁ, ছেটিংটো এনেদৰে অন হৈ গৈছে। বন্ধুসকল এতিয়া মই মোৰ মোবাইলটো আনলক কৰি দেখুৱাই দিছোঁ। ছেটিং তাৰ কাৰণে মই মোৰ মোবাইলটো লক কৰিছোঁ। ইয়াত আপোনালোকে দেখিব পাইছে মোৰ মোবাইলটো লক হৈছে। লক হোৱাৰ পিছত বন্ধুসকল মই আপোনালোকক এতিয়া দেখুৱাম মোৰ মোবাইলটো খুলি। মোবাইলটো দেখিছে ইয়াত আপোনালোকে চুইপ কৰি দিয়াৰ লগে লগে মোৰ মোবাইলটো অন হৈ গৈছে। কোনো পাছৱৰ্ড মোৰ মোবাইলটোৱে বিচৰা নাই। আৰু আপোনালোকক এবাৰ মই দেখুৱাই দিছোঁ। ইয়াত আপোনালোকে দেখিব পাইছে কি বুলি লিখা আহিছে ফোন আনলকেড বাই স্মাৰ্ট লক। ইয়াত আপোনালোকে চুইপ কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলটো অট'মেটিকেলি অন হৈ যাব। যেতিয়া আপোনাৰ মোবাইলটো আপোনাৰ লগত থাকিব বন্ধুসকল, আপুনি আপোনাৰ মোবাইলটো আনলক কৰিবলৈ কোনো পাছৱৰ্ড বা ফিংগাৰপ্ৰিণ্টৰ প্ৰয়োজন নহ'ব। আশা কৰিছোঁ বন্ধুসকল ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আপোনালোকে কেনেকুৱা লাগিলে আপোনালোকৰ ভিডিঅ'টো চাই। আৰু যদি এতিয়ালৈকে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো বন্ধুসকল এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ কাৰণে আমাৰ চেনেলত আপলোড কৰিয়েই থাকোঁ। আজিলৈ ইমানেই বন্ধুসকল, নতুন এটা ভিডিঅ'ত লগ পাম। জয় আই অসম।